আজি অল আসাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে প্ৰেছ মিট দিব লগা এইটো কাৰণে হ'ল যে কাৰ্বি আংলঙত গৈ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি তেখেতে এজন মানুহে ঘৰ বনাইছে, তাত গৈ তেখেতে ভিডিঅ' কৰিছে, ছ'চিয়েল মিডিয়াত তাক ব্যাপকভাৱে প্ৰচাৰ কৰিছে। এইবিলাক কৰিবলৈ তেখেত কোন হয়? তেখেতক কোনে ৰাইট দিলে? কোনোবাই লিগেলি আয় কৰি এটা ঘৰ বনাইছে আৰু তাত গৈ তেখেতে সৰু ল'ৰাৰ নিচিনা, আমি সৰু ল'ৰা বুলিয়ে ক'ম, তেখেতে এজন ভাল সাংসদ বুলি সকলোৱে মানে অসমৰ বিভিন্ন সময়ত শুনি আহিছোঁ আমি, কিন্তু সেইটো আজি প্ৰতিপন্ন নহ'ল। তেখেতে যিটো নিজ মনোবৃত্তিৰে সেই কামখিনি কৰিলে, মানে তেখেতে সঁচা কথা কৈছোঁ, ৰাজনীতিবিদসকলৰ কাৰণে তেওঁ মানে মৰ্যাদা হানি কৰিছে বুলিহে মই ক'ম। আমি সেইকাৰণে এইটো বস্তু কণ্ডেম কৰিছোঁ, তেখেতক নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যাতে কাৰ্বি আংলঙত গৈ যি কৰে তেখেতে পলিটিকেলি যি কিবা কৰিব লগা আছে কৰক, আমাক ক'ব লগা নাই, কিন্তু কাৰ্বি আংলঙত গৈ এই লোকৰ বোলে গেটৰ সন্মুখত গৈ ভিডিঅ' কৰা, কিবা কৰা, এইটো নোখোৱাই। অসমৰ এইটো মানে অসমৰ ৰাজনীতিৰ সমাজখনত মানে এইটো প্ৰথমবাৰ দেখা পাইছোঁ। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ, ভৱিষ্যতে যাতে এনেকুৱা কাম নকৰে। আমাৰ মাজত এটা খুব মিলাপ্ৰীতি এটা ভাৱ আছে, বিভিন্নজনে ভাল আয় কৰি ঘৰ চৰ বনাই আছে। আপোনালোকৰ দিনত কি কৰিছিলে? আপোনালোকৰ দিনতোতো বহুতখিনি কথা ওলাইছিলে যে অমুক মন্ত্ৰীয়ে অমুক কৰিলে, তমুক মন্ত্ৰীয়ে তমুক কৰিলে। সেইবিলাক দেখাওক না, সাহস যদি আছে সেইবিলাক দেখাওক তেখেতে, যদি সাহস আছে। আমি অল আসাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে তেখেতক কৈছোঁ, যদি আপোনাৰ সাহস আছে, আপোনালোকৰ কংগ্ৰেছৰ শাসনকালৰ মন্ত্ৰী বিধায়কসকলৰ ঘৰৰ সন্মুখত গৈ ভিডিঅ' প্ৰচাৰ কৰক, তেতিয়া মানিম, তেতিয়া আমি হাত তালি দিম। কিন্তু তেখেতে যি কাম কৰিলে সেইটো সমাজৰ কাৰণে কিন্তু ক্ষতিকাৰক।